নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা সুখবৰ লৈ আহিছোঁ, যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত এপ্লাই কৰিছিল আৰু আগতে এপ্লাই কৰিছিল, কেইবাটা কিস্তি পাইছে, সেইসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ অৰুণোদয় আঁচনি সম্পৰ্কে। কৈছে অৰুণোদয় আঁচনিৰ টকা কোন তাৰিখে সোমাব এই মাহৰ সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু কিমান টকাকৈ সোমাব, 830 টকা নে 3000কৈ টকা সোমাব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু বহুতৰ নাম কাটি দিয়া হ'ব, এই মাহৰ পৰা কোনসকলৰ নাম কাটি দিব সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰাই শেষলৈকে অতি মনোযোগেৰে চাই যাব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ নিতৌ সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে জানি লওক কোনসকলে এই মাহৰ টকা পাব আৰু কোনসকলে নাপাব, নামসমূহ কাটি দিয়া হ'ব, আৰু নতুনসকলে কেতিয়া পাব আৰু পুৰণাসকলে কেতিয়া পাব সবিশেষ। তাৰপিছতে জনাম কোন তাৰিখত সোমাব বেংকৰ টকাখিনি। ইয়াত কৈছে যে প্ৰতিটো পৰিয়ালক দিয়া হ'ব অৰুণোদয় আঁচনি টকা। যিসকলে কৈছে যে পূৰ্বে এক পৰিৱেশ আছিল যে বিধৱা মহিলাক বেলেগ চকুৰ দিছিল, সেইসকলক দিয়া হ'ব অৰুণোদয় আঁচনি টকা পাব এই মাহত। আৰু দিব্যাংগ ল'ৰা ছোৱালী থাকিলে ঘৰৰ বোজা বুলি ভাবিছিল, বিয়া নোখোৱা ছোৱালী, স্বামীৰ ঘৰ এৰি অহা মহিলাক কিছু বেলেগ ধৰণৰ চাইছিল, সেইসকল মহিলাক অৰুণোদয় আঁচনি দিয়াৰ লগতে প্ৰতিখন ঘৰতে তেওঁলোকৰ সন্মান বহুগুণে বাঢ়ি গ'ল। অৰ্থাৎ এই মাহৰ পৰা এইসকলে অৰুণোদয় আঁচনি টকা পাব। আৰু যিসকলৰ ঘৰে মটৰ, ফ্ৰিজ বা কিবা ধনী ব্যক্তি, সেইসকলৰ ঘৰত এতিয়াৰ পৰা যিসকলে আগতে পাইছিল অৰুণোদয় আঁচনি টকা, এই মাহৰ পৰা অৰুণোদয় আঁচনি টকা নাপাব। বহুতে এনেকৈ হৈছে যে বহুতে ধনী ব্যক্তি কৰিছিল, কিন্তু সেইসকলৰ এনেকুৱা প্ৰব্লেমৰ কাৰণে আগৰ মাহতো টকা পোৱা নাই, সেইসকলে অৰুণোদয় আঁচনিৰ নাম কাটি দিয়া হৈছে ধনী ব্যক্তি হোৱাৰ বাবে। এতিয়া আলোচনা কৰিম অৰুণোদয় আঁচনি টকা এই মাহৰ কিমানকৈ টকা পাব, 830 টকা নে 3000কৈ টকা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আৰু নতুনসকলে কোন তাৰিখে পাব আৰু পুৰণাসকলে কোন তাৰিখৰ পৰা পাব সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, এই মাহতে 830 টকাকৈ পাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে 830 টকাকৈ সোমাব। এই 20 জুনৰ পিছৰ পৰা টকাখিনি সোমাব। যিসকলে আগতে কৰিছিল সেইসকলৰ টকাও 20 জুনৰ পৰা পোৱা আৰম্ভ হ'ব, প্ৰত্যেকৰে বেংক একাউণ্টত সোমাব। আৰু যিসকলে নতুনকৈ কৰিছে কেইদিনমান আগতে, সেইসকলেও সেই 20 জুনৰ পিছতে আৰম্ভ হ'ব টকা পোৱা। প্ৰত্যেকৰে বেংক একাউণ্টত 830 টকাকৈ সোমাব আৰু 3000কৈ টকা সোমাব কেইদিনমান পাছতে। অলপ আপোনালোকে ধৈৰ্য ধৰক, তাৰপিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে 3000কৈ টকা সোমাব। তাৰ পিছত আপোনালোকে এই মাহত পাব 830 টকাকৈ। নতুনকৈ এপ্লাই কৰিছিল এই মাহতে, সেইসকলৰ বাবে এটা ভাল খবৰ, সেইসকলে এই মাহৰ পৰাই টকা পোৱা আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ। সেইসকলৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে। এপ্লাই কৰাৰ পিছৰে পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকা 830 টকাকৈ লাভ কৰিব, যিসকলে নতুনকৈ এপ্লাই কৰিছে। পুৰণাসকলৰ যিসকলে কিস্তি বাকী আছে, সেইসকলে পঞ্চায়ত গৈ সুধিব পাৰে কিয় কিস্তি পোৱা। আপোনালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, এনেধৰণৰ নিতৌ সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ।